গাইস সৰলপাৰা গৈ আছো, সৰলপাৰা পিকনিক খাব গৈ আছো। বঙাইমাৰী পাই গৈছো ৰ'ব আহি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চলি আছে। অলপ ৰিফ্ৰেছ হোৱাৰ কাৰণে ৰখিছো ইয়াত। গাড়ী ৰকিং ফ্ৰেণ্ড। হেল্ল' গাইজ, আমি আহিছো আজি সৰলপাৰাত। ক্লাছমেট যিমান আছিলে আমাৰ সকলোৱে আহিছে। ফেমিলি পিকনিক হয়, ফেমিলিও আহিছে। গতিকে আপোনালোকে আহিব, খুব সুন্দৰ জেগা, আমি খুব উপভোগ কৰি আছো। আৰু আপোনালোকে আহিব, নতুন বছৰ আকৌ লকডাউন দিব পাৰে। গতিকে আপোনালোকে সময় নষ্ট নকৰি ভিতৰতে যাওক। এইটো বঙাইগাঁও তেল শোধানগৰ। এই হাবি জংঘলৰ মাজেদি যিটো ৰাস্তা আছে, এই ৰাস্তাৰে আমি 1 ঘণ্টামান বাট আহিলোঁ, কিন্তু এতিয়ালৈকে এই পিকনিক স্পটটো পোৱাই নাই। ইয়াত বহুত ঘন জংঘল, কিন্তু মাজেদি মাত্ৰ এটা ৰাস্তা। আগত কেৱল গাড়ী আৰু পিছফালে গাড়ী, কোনো মানুহ নাই ৰাস্তাত। সঁচাকৈ কি এটা পৰিৱেশ এইফালে। এই জংঘলত কেৱল কিছুমান বগা বান্দৰ দেখিছোঁ আৰু কিছুমান পখিলা দেখিছোঁ। পখিলা চাগে বহুত ওলাই চাগে এইফালে। আগতে এনেকুৱা শুনিছিলোঁ, কিন্তু দেখা নাই ইমান বেছি। আজি পাই গ'লো আহি। ৱেলকাম টু সৰলপাৰা। পিকনিক পাৰ্টিবিলাকে গান চান বজাই আছে নহয়। এইফালে কপিৰাইট ষ্ট্ৰাইক নালাগিলেই হ'ল আৰু কৈছে আৰু। আহি পাই গৈছোঁ, এতিয়া আমি নামিম। নামি যাম আৰু এতিয়া আমিও। গাইজ, আমি এইখিনিতে ৰখি ল'লোঁ। ইয়াত আমি চব আয়োজন কৰিম ইয়াতে। আৰু চাওক, চাৰিওফালে পিকনিক পাৰ্টি একদম ভৰ্তি হৈ আছে একদম। এইফালে চাইছেনে? আৰু সেইফালে নিজৰা আছে, তাতে যাম আমি অলপ দেৰিকৈ। তাৰ আগতে ইয়াত আমি ব্ৰেকফাষ্ট কৰি লওঁ, কামখিনি কৰি লওঁ। গাইজ, ব্ৰেকফাষ্ট কৰি ল'লোঁ, লাঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে। গাইজ, ব্ৰেকফাষ্ট হৈ গ'ল, এতিয়া যাম এইফালে। গাইজ, অসম ফিলিংছ একদম সঁচাকৈ বহুত ভাল লাগে। সৰলপাৰা পিকনিক স্পট। আহা এইফালে। ভূটানৰ পাহাৰ হয় এইফালে। এতিয়া মানে অসম আৰু ভূটানৰ বৰ্ডাৰ হয়। আৰু অসমৰ এইটো বড়োলেণ্ড। কোকৰাঝাৰত আছোঁ, কোকৰাঝাৰত সৰলপাৰাত আছোঁ এতিয়া। মোৰ একশ্যন কেমেৰাটো পানীৰ তলত সোমাই দিলোঁ। এতিয়া চাওক কেনেকুৱা দেখি। ভালেই লাগিছে দেখোন। শিলবিলাক কিমান চাফা লাগিছে। ৱাও। বাট এইবিলাকৰ ওপৰত শেলাই পৰি আছে, ইমান পিছল হয় বহুত। ভাল লাগিছে কিন্তু সঁচাকৈ। আৰু সৰু সৰু মাছো আছে, মানে মই দেখিছিলোঁ অলপ আগত। এয়া চাওক, সৰু 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 মাছ। ভাঙি পৰি নগ'লে হ'ল। মানে বহুত ভাল লাগিছে আজি সঁচাকৈ। জাৰ্ণি যিমান বৰ কৰিছিলে ইয়াতে অহাৰ পিছত সিমানেই ভাল লাগিছে। অঁ, তাকেইতো। ঠিক আছে, ইমান ৰ'দ একদম মেলিব পৰা নাই চকু। ছানগ্লাছটো পাহৰি গ'লোঁ।
আপোনালোকক ভাবিছিলোঁ এইফালে লৈ যাওঁ, কিন্তু চাওক বহুত দূৰ, মানে সঁচাকৈ বহুত দূৰ একদম। শিল পানী ধুনীয়া, বেছি দ নহয়, পানী তলত শিল আছে আৰু মানে মোটামুটি 1 ফুট 1.5 ফুটমান দ হ'ব পানী। আৰু এইফালেও চাওক বহুত দূৰ পানী, আৰু দূৰ দূৰণিৰ পৰা মানুহ আহিছে পিকনিক খাবৰ কাৰণে। মানে আমাৰ সেইফালৰ পৰা আৰু পিকনিক পাৰ্টি আহিছে, মই দেখিলোঁ, লগ পালোঁ। এইটো নিজৰা দুইফালে আছে, এইফালে পিছফালে এটা আছে আৰু এইফালে এটা চাওক। এইফালে মানুহবিলাকে চিঞৰিছে, ঠাণ্ডা খাইছে। অসম ফিলিংছ ক'ব নোৱাৰোঁ, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ কেনেকুৱা বাপ। এইফালে আৰু বহল, বহুত ভাল লাগিছে সঁচাকৈ। আহিলে আহিব পাৰে, সঁচাকৈ বহুত দূৰ হয় আমাৰ ঘৰৰ পৰা, মোটামুটি 4 ঘণ্টামান লাগিল। কিন্তু হ'লেও মানে প্ৰব্লেম নাই সেইবিলাক, কাৰণটো হ'ল কি কষ্টৰ পিছত যে ফল পায় সেনেকুৱা টাইপৰ হৈছে। আজি ৰাতিপুৱা ওলাইছিলোঁ, আহি আমি 10:30 11টাত পাই গ'লোঁ প্ৰায়। এয়া চাওক, মোক কালাৰো কৰি থৈ দিছে ধুনীয়াকৈ। মই অলপ এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিছোঁ। আমি সেই তাতে আছিলোঁ, বহুত বাছখনৰ আগত, তাতে আমি বাছখন ৰখাইছোঁ। এইফালে আপোনালোকক লৈ যাওঁ আৰু মোৰ লগত অহা কিছুমান সেই আগত গ'ল, সেইটো কাৰণে মই গৈ আছোঁ দূৰণিলৈকে। সঁচাকৈ বহুত এৰিয়াটো মস্ত ডাঙৰ। বাইদেউসকলে ভাল লাগিছে নে গাইজ? বাইদেউসকলে ডান্স কৰি আছে। পিকনিক পাৰ্টি বহুত বেছি। পিকনিকত অহা মানুহখিনিয়ে গান চান বজাই আছে, কপিৰাইট ক্লেইম নালাগিলেই হ'ল। বাপ্পায়ো বহুত দূৰ আহিছোঁ, কিন্তু সঁচাকৈ মানে সিফালৰ পৰা আহিছোঁ খোজকাঢ়ি মোটামুটি 1.5 কিলোমিটাৰমান হ'বই। মই খোজকাঢ়ি আহিছোঁ, শেষে নহয় একদম। বহুত মানুহ, বহুত দূৰলৈকে মানুহ আছে একদম। আকৌ চানডে হয়, মানুহবিলাকে ছুটিও পাইছে। হৈ গ'ল, এতিয়া 5টা বাজিছে, আমি যাম আৰু এতিয়া। পিকনিক চিকনিক হৈ গ'ল, খোৱা লোৱা কেতিয়াবাই কৰিলোঁ, ফটো চটো উঠিলোঁ, এনজয় কৰিলোঁ। এতিয়া যাওঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট ঘৰত যাম। বেছি দেৰি কৰিব নিদিয়ে ইয়াতে, কাৰণ 6টামান বজাৰ পিছতে ইয়াতে বন্ধ কৰি দিয়ে। তাৰমানে ৰাতি থকাটো প্ৰহিবিটেড বুলি লিখা আছে ইয়াত। চবেই অহা নাই, ভিতৰত আহি আছে, চবেই লাহে লাহে বহি আছে, বহিব আৰু। পিছফালেও চিট আছে, আগফালেও আছে।